নমস্কাৰ, জ্ঞানদীপ লাইভ চেনেল ইউটিউব চেনেলত আপোনালোকক স্বাগতম। আজি আপোনালোকক আমি আমাৰ কলিয়াবৰত এখন প্ৰতিষ্ঠিত এখন ফাৰ্মলৈ আহিলোঁ আৰু এই ফাৰ্মখনৰ অনাৰ আমাৰ লগতে আছে। হয় হয় নমস্কাৰ, মই দেৱজিৎ শৰ্মা, DS গ্লোবেল ফাৰ্মছ এণ্ড ট্ৰেডাৰ্ছ চেনেলৰ স্বত্বাধিকাৰী। মই পোনপ্ৰথমে আমাৰ জ্ঞানদীপক ৱেলকাম জনাইছোঁ যে তেওঁ আজি মোৰ ফাৰ্মলৈ আহিল আৰু আহি ফাৰ্মখন দেখা পাইছে। ত' তেখেতে অকণমান মোক ক'লে যে অকণমান ব্ৰিড, মই এটা স্পেচিয়েল ব্ৰিডৰ লগত কাম কৰি আছোঁ, চ' সেইকাৰণে ব্ৰিডটোৰ বিষয়ে ক'ব গৈছে। আপোনালোকে দেখিছে নিশ্চয়, এইটো হৈছে ফুল ব্লাড সাউথ আফ্ৰিকান ব'য়েৰ হয়। তো সাউথ আফ্ৰিকান ব'য়েৰ গোটৰ মোৰ একচুৱেলি ব্ৰিডিং ছেটআপ দেখিছে, এইবোৰ পোৱালি ফিমেল বা মাদাৰ ষ্টকখিনি আৰু সেইখিনি আছে। আৰু ই বৰ্তমান আপোনাৰ 120 আছিলে, এই অলপ দিন ধৰি ৱেইট কৰা নাই, কিন্তু 120 কেজিলৈকে গৈছিলে। আৰু যিহেতু ব্ৰিডিঙত ৰখা হয়, তাতকৈ বেছি ৱেইট হ'লে কিছু অসুবিধা হয়, সেইকাৰণে এতিয়া ৱেইটটো মানতে কণ্ট্ৰল কৰিব লাগিব। হয় হয়, একচুৱেলি মই ইয়াকো নতুনকৈ, মোৰ আগত গম পাই বেলেগ আছিলে ব্ৰিডাৰকেইটা, চ' ইনব্ৰিডিং নহ'বৰ কাৰণে মোৰ যিহেতু আগৰ ব্ৰিডাৰকেইটাৰ পৰা প্ৰেগনেণ্ট হৈছে, পোৱালি হৈছে, চ' সেইকাৰণে মই চেঞ্জ কৰিছোঁ। এতিয়া নতুন মোৰ ব্ৰিডাৰ, চ' সেইকাৰণে ইয়াক এতিয়া ৰখা হৈছে। আৰু এই ব্ৰিডটোৰ কথা সুধিলে, মোৰ দেখিছে মোৰ ব্ৰিডিং ছেটআপ ইয়াতে বিটেল বাৰবাৰী, আৰু আমাৰ এতিয়া মই নতুনকৈ আমাৰ লোকেলখিনি ৰাখিছোঁ। আগতে মোৰ লোকেল নাছিলে, যিহেতু এতিয়া মই ব'য়েৰ ৰাখিছোঁ, তো ব'য়েৰ আৰু লোকেলৰ ক্ৰছ কৰি যিটো ব্ৰিড ওলায়, সেইটো খুব আমাৰ মিটৰ কাৰণে খুব ভাল, মাংসৰ কাৰণে, চ' সেইটো আৰম্ভ কৰিছোঁ। আৰু স্পেচিয়েলি আফ্ৰিকান ব্ৰিডৰ কথা যদি ক'ব যাওঁ, আফ্ৰিকান ব'য়েৰৰ, তো ই এটা ৱৰ্ল্ডৰ সকলোৱে জানে যে ফাষ্ট গ্ৰ'য়িং, একদম কম সময়ত খুব হাই ৱেইট গেইন, খুব ফাষ্ট ৱেইট গেইন কৰে। আৰু মানে সিহঁতৰ FCR টো খুব ভাল, ইমিউনিটি বহুত ষ্ট্ৰং। ইহঁতে চাওক, ব'য়েৰ ব্ৰিডটো বনাইছে সেনেকৈ যে কমাৰ্চিয়েল পাৰপাছত, ত' ইহঁতৰ কেইবাটাও মানে স্পেচিয়েলিটি আছে। মই কৈ দিছোঁ যে ইহঁতে এক নম্বৰ কথা যে হাইলি ৰেজিষ্টেঞ্চ, ইহঁতে খুব ৰেজিষ্টেঞ্চ, যিকোনো ৱেডাৰত যিকোনো জেগাত ইহঁতক ৰাখিব পাৰে, একো অসুবিধা নহয়। মানে -ডিগ্ৰীৰ পৰা 50 ডিগ্ৰী টেম্পাৰেচাৰটো তাহাঁতৰ কোনো ধৰণৰ অসুবিধা নাহে। খালি আমি এতিয়া ধৰক আমাৰ অসমৰ এতিয়া উঠি অহা নিবনুৱা যিখিনি প্ৰজন্ম, যিসকলে এতিয়া কিবা এটা ফাৰ্ম কৰি বা কিবা এটা যদি আপোনাৰ এনেকৈ নিজে সংস্থাপন হ'ব বিচাৰে, তেতিয়াহ'লে চিলেক্টেড ব্ৰিড হিচাপে আমি ব'টো তেওঁলোকে কৰিব পাৰে। ব'টো নিশ্চয় নিশ্চয় খুব সুন্দৰকৈ কৰিব পাৰে। কিন্তু চাওক, মই এইখিনিতে দুটামান কথা কওঁ। ব'য়েৰ গোট খুব ভাল, আৰু যেনেকৈ চবৰে এটা এটা মানে বস্তু ড্ৰিম হিচাপে থাকে, যে গাড়ী এখন বুলি ভাবিলে সকলোৰে ড্ৰিম কাৰ এখন বেলেগ ধৰণৰ হয়। মোবাইল এটা বুলি ক'লে চবৰে মোবাইলটো এটা নিজৰ নিজৰ পচন্দৰ থাকে। একেধৰণৰ ছাগলীৰ ক্ষেত্ৰতো আমি ধৰক, এতিয়া মই মোবাইলৰ কথা ক'লে আপুনি সৰু যিটো মোবাইল হয়, সেইটোও একেখিনি কামেই ফোন কৰিব পাৰে। এণ্ড্ৰইড মোবাইলটো একে, আইফোনটো একে, কিন্তু চাওক তাৰ ফিচাৰ্ছ, তাৰ ৰেঞ্জ বা তাৰ ইউজ বা তাৰ প্ৰাইচ দুটা বেলেগ। এতিয়া ব'য়েৰৰ ক্ষেত্ৰত কি হয়, ই চব ফালৰ পৰাই ভাল। আমাৰ আইফোনৰ নিচিনা ছাগলীৰ ক্ষেত্ৰত ব'য়েৰটো আইফোন বুলি ক'ব পাৰে। তো ইয়াৰ ফিচাৰ্ছ বহুত, মানে সুবিধা বহুত, খুব ফাষ্ট। হয় হয়, ফাষ্ট হয়। কিন্তু এতিয়া ব'য়েৰত মই ক'লোঁ খুব হাইলি ৰেজিষ্টেঞ্চ, কিন্তু ইমিউনিটি খুব ভাল। ইহঁতে আৰ্লি মেচিউৰিটি, ইহঁতে খুব সোনকালে মেচিউৰ্ড হয়। এতিয়া মোৰ বিটেল দেখিছে, বিটেলবোৰ সাধাৰণতে এবছৰৰ পিছতহে মেচিউৰিটি আহে, 1-1.5 বছৰ, প্ৰায় 18 মাহত গৈ পেলাই হিটত আহে। কিন্তু ইহঁতে 6 মান্থৰ পিছৰ পৰাই, এতিয়া এইটো পোৱালি দেখিছে, এইটো প্ৰায় 2.5 মাহৰ ওচৰত। আৰু এইটো ইণ্টাৰেষ্টিং, এই অক্সিজেন আপোনালোকৰ তেজপুৰতে সি বিক্ৰী হৈ আছে বাৰু। এই পেলুডৰ খোৱাৰ কাৰণে অকণমান চাগে পাইখানা দেখিব পাৰে, কিন্তু তেনেকুৱা কথা। তো ইহঁতে খুব ফাষ্ট গ্ৰ'য়িং, ইমিউনিটি ভাল, মেচিউৰিটি সোনকালে আহে, আৰু ইহঁতৰ কিডিং পাৰ্চেণ্টেজ খুব ভাল। মানে আমাৰ যেনেকৈ লোকেলত 2-3টা পোৱালি থাকে, ইহঁতৰ এভাৰেজ 2টা পাবই, কোনোবাই এটাও দিয়ে, কিন্তু মেক্সিমাম টাইম টুইন আৰু ট্ৰিপলেটেই পোৱা যায়। মই 3.5 কেজিৰ পৰা প্ৰায় 5 কেজিৰ ওচৰলৈকে পাইছোঁ। হয় হয়। ত' আৰু আপোনাৰ ইহঁতৰ ইমিউনিটিটো ষ্ট্ৰং যেতিয়া,
আমি যদি আপোনাৰ যেনেকৈ আজিতো আপোনাক আমি চাইলেজটো দিছোঁ, চাইলেজটো আমাৰ ৰাইজে ধৰক বাজৰা মাকৈ খেতি কৰি চাইলেজ তেওঁলোকে নিজেও হয়, খাব পাৰে। আৰু উপৰিঞ্চি আপোনাৰ আমি যদি শাকখিনি বেছিকৈ ৰুই লওঁ, হয়। যেনেকৈ ধৰক গছৰ উদ্ভিদ যেনে চুবা ফুল, কুকি, মালবেৰী, নেমু বা বক ফুল, হাতকা, চিজবেনিয়া এয়া গছ যদি ৰুই লওঁ, তেতিয়া তেওঁলোকৰ ফিডিং সেইটো আৰু কষ্টিংটো কমি যাব তেতিয়াহ'লে। হয়, খুব কমিব। আৰু চাওক, এতিয়া মই যদিও ব্ৰিডখিনি ৰাখিছোঁ, মোৰ সমান চাগে অসমত আফ্ৰিকানবোৰ ফুল ব্লাড মানে কোৱালিটি লৈ পেলাই, তো ইমানখিনি ষ্টক মই ভাবোঁ অসমত নাই। কিন্তু নাথাকিলেও মই এইখিনিতে আপোনাক কওঁ যে বিটেলেই কওক বা মোৰ বৈৰক কওক, বাকীখিনি আপুনি চেহেৰা দেখিছে, যথেষ্ট মানে অৱস্থা নাই বুলি ক'ব পাৰে মোৰ ইয়াত এতিয়া। কাৰণ কি হয়, আৰু মই একচুৱেলি কি হয়, মই ব্ৰিডৰ ওপৰত গুৰুত্ব দিছিলোঁ, ব্ৰিডৰ ওপৰত খুব কম গুৰুত্ব দিছিলোঁ। কাৰণ মোৰ এখন দেখিছে নেচাৰেলি বহুতখিনি বস্তু পোৱা যায়, চ' সেইকাৰণে ৰাখিছিলোঁ। কিন্তু এতিয়া মই নিজেও ফিল কৰিছোঁ আৰু বেলেগকো কওঁ যে ফিডটো যথেষ্ট দৰকাৰী। সেইটো হা, আপোনালোকে খেতি আমি যেনেকৈ বনাই দি আছোঁ, হয়, যেনেকৈ চুবা ফুলৰ বাগান বা আপোনাৰ মালবেৰী, নুনী, তুতি বিভিন্ন ধৰণৰ, সেইটো মানে বিঘা হিচাপে যদি ৰুই লয়, আপোনাৰ অজস্ৰ মাটি আছে, আপুনি এইখিনি লগাই ল'লে, আপোনাৰ ফিড কষ্টটো কমি যাব। আমি আপোনাক সেইখিনি এটা গাইড দিছোঁ আপোনাক, নিশ্চয়। আৰু আমি তেনেকৈ দিও আছোঁ। লগতে আমি চাইলেজটো আপোনালোকক দিয়াৰ ব্যৱস্থা কৰি দিছোঁ, লগতে আমি ৰাইজক দি আছোঁ। এতিয়া মানে আপোনালোকে তেনেকৈ কৰি গ'লে আপোনালোকে ডেভেলপ হ'লেহে আমিও ডেভেলপ হ'ম। নিশ্চয়। চাওক, আমি সকলোৱে ইজনে সিজনক হাত ধৰি চলিব লাগিব। আপোনাক মই সেইকাৰণে আৰু এটা ৰিকুৱেষ্ট কৰোঁ, আপুনি যদি আমাৰ ছাবস্ক্ৰাইবাৰবিলাকে বা আমাৰ যিখিনি নতুন উঠি অহা প্ৰজন্ম যদি এই সঁচটো বিচাৰে, তেনেহ'লে আপুনি আপোনাৰ ফোন নম্বৰটো আমি ইয়াত দি দিম। আপুনি ফোন নম্বৰটো কৈ দিলে, তেতিয়া মানে আপোনাৰ ধৰি লওক তেওঁলোকক লাগিলে বিডাৰ বা আপোনাৰ যদি তেওঁলোকে যদি মাদাৰ এনেকৈ ল'ব বিচাৰে, বড়োৰ বা বিটেলৰ যিখিনি সঁচ আপোনাৰ আছে স্পেচিয়েলি, তো তেওঁলোকক আপুনি দিবৰ কাৰণে আপোনাৰ নম্বৰটো যদি আপুনি দি দিয়ে, তেতিয়া আমাৰ ছাবস্ক্ৰাইবাৰখিনিও উপকৃত হ'ব। আৰু ভৱিষ্যতে আপোনাৰ পৰা আপোনালোকে বুকিং ছিষ্টেম কৰি হ'লেও তেওঁলোকক ভৱিষ্যতে ইয়াৰ সঁচটো দিব পাৰিব। হয়, নিশ্চয় দিব পাৰি। একচুৱেলি মই ফাৰ্মটো কৰাৰ উদ্দেশ্য হৈছে যে আমি অসমত যাতে ভাল কোৱালিটিৰ বস্তু এটা দিব পাৰোঁ আৰু এটা ৰিজনেবল ৰেটত দিব পাৰোঁ। নহ'লে কি হয়, বেছিখিনিয়ে বস্তু চাওক, এতিয়া আহে বাহিৰৰ পৰা, আমাৰ মানুহে কৰে, কিন্তু কি হয়, ব্ৰিডটো মানে ভাল আচল নলেজ নাই, কেৰেক্টাৰ কোনখিনি নাজানে। মোৰ মতে যেতিয়াই কাম কৰক, বিশেষকৈ মেইলটো যিমান পাৰে কোৱালিটি ৰাখক, পিয়ৰিটি যাতে 80% প্লাছ হয়। আপোনাক যদি মই সোধোঁ আজি এটা question যে টপ ক্লাছ ব্ৰিডৰ ভিতৰত আপুনি কোনটো ব্ৰিড ৰাখে? আপোনাৰ তাত মই বিটেলো দেখিছোঁ। আচ্ছা, মই বিটেল, বাৰবাৰী, চিৰহি চব ৰাখিছিলোঁ, কৰিছোঁ, কিন্তু এতিয়া মই চিৰহি এৰিলোঁ। বেয়া নহয়, সকলো ব্ৰিডেই ভাল, কিন্তু আমি চাব লাগিব আমাৰ ৱেডাৰত কোনটো ভাল হয়, আমি মাৰ্কেটখন কোনটো দি ল'ব পাৰিম। সকলোৰে ব্যৱসায় ভিত্তিত কৰা কথাটো বেলেগ, চখত কৰাটো বেলেগ। এতিয়া মই যিখিনি দেখিলোঁ, বিটেল ভাল ব্ৰিড হয়, কিন্তু বিটেলৰো কিছু অসুবিধা আছে। কাৰণ আমাৰ ইয়াত বিটেলৰ F1 পোৱালিবোৰ চেল কৰিবলৈ অসুবিধা, আৰু ইহঁতক যিমান খাদ্য দিয়ে সিমানে ৱেট গেইনটো নহয়, এটা ডেফিচিয়েঞ্চি থাকে। প্লাছ ইহঁতে যিহেতু ওখ ডাঙৰ হয়, সিহঁতক অকণমান খানাটো বেছি লাগে। বাৰবাৰীটো ঠিক আছে, কিন্তু বাৰবাৰীটো আৰু আমাৰ লোকেলৰ বহুত বেছি ডিফাৰেঞ্চ নাপায়, অলপমান ডিফাৰেঞ্চ আহে। কিন্তু আফ্ৰিকান বড়োৰ এইটো স্পেচিয়েলিটি, আৰু মই কওঁ যে মইতো নিজেই আজি 2008ৰ পৰা লাগি আছোঁ, আৰু ফাৰ্মখনো কৰিছোঁগৈ এনেকৈ বড়োতে। আৰু যোনে আজিলৈকে এবাৰ যদি বড়ো পোহে, সি বেলেগ ব্ৰিড কেতিয়াও পুহিবলৈ নিবিচাৰিব। হয়, কাৰণ সিহঁতৰ মানে মেইনটেনেঞ্চৰ কোনো মানে হেৰিয়ে নাই, একেবাৰে সহজ আৰু খুব সুন্দৰকৈ থাকে, খোৱা বোৱা ভাল, বেমাৰ আজাৰ কম, আৰু গ্ৰ'থ ৰেট খুব ভাল। নিশ্চয়, মোৰ ফোন নম্বৰটো হৈছে 7000228304। আৰু আমি এই নম্বৰটো আপোনাৰ ডিছপ্লেত আমাৰ দি দিম বাৰু, ভিডিঅ'টো হেৰি দি দিম, আৰু তাতে আপোনালোক যোগাযোগ কৰিব। আমাৰ যিখিনি ছাবস্ক্ৰাইবাৰ যিখিনি ইচ্ছুক ব্যক্তি আছে, সেইসকলে আপোনাক যোগাযোগ কৰি আপুনি সহায় নিশ্চয় মই সদায় আছোঁ এই ক্ষেত্ৰত। মই বিচাৰোঁ যে আমাৰ অসমৰ নিবনুৱা যুৱক যুৱতীসকলে এই বিষয়টোক নিজৰ জীৱিকাৰ পথ হিচাপে লওক আৰু আগবাঢ়ক। আমি তাৰ কাৰণে যিমানখিনি সহায় কৰিব পাৰোঁ এইখিনি কৰিম নিশ্চয়। আৰু অকল যে ছাগলী কিনা বেচাৰ কাৰণে মোক কথা পাতে সেইটো নহয়, যাক যেনেকুৱা ধৰণৰ মোৰ কেপাচিটিৰ ভিতৰত মই যিমানখিনি পাৰোঁ সদায় সহায় কৰিম। আৰু তাৰ লগতে এইটোও মই জ্ঞানদীপক ধন্যবাদ দিছোঁ যে মই আজি তেওঁ মোক চাইলেজৰ যোগান ধৰিলে, দেখা পাইছে চাইলেজ খাই আছে, আৰু লগতে বাকী মই যিখিনি আগন্তুক দিনত মই কৈছোঁ আমাৰ যিটো ঘাঁহৰ পুলি হয় সেইখিনিও তেওঁৰ ওচৰত এভেইলেবল থাকে। তো ময়ো হেৰি কৰিছোঁ, আৰু আমাৰ যিসকল ছাগলী পালক আছে তেওঁলোককো কওঁ যে আপোনালোকেও এই কামখিনি কৰক, কাৰণ আমি কৰি যিখিনি ভুল কৰিছোঁ বা যিখিনি ঠেকা পাই আমি কৰিছোঁ, মই নিবিচাৰোঁ যে নতুন প্ৰজন্ম কৰোঁতে
সেই ভুলখিনি হওক। আমাৰ ভুলখিনি পাই যদি তেওঁলোকে হয়, হয়। ভৱিষ্যতে এইটো ভুল নকৰে নকৰে। তেওঁলোকৰ সেইটো এটা লছটো বা তেওঁলোকে সময়টো বাচি যাব, লছটো বাচি যাব। নিশ্চয় নিশ্চয়। সেইকাৰণে আপোনালোকে আগবাঢ়ক আৰু দাদাৰ লগত যোগাযোগ কৰিব আৰু আমাৰ ভিডিঅ'বিলাক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আজি এই ভিডিঅ'টো বনালোঁ আপুনি দেখিলে পৰহি আৰু সম্পূৰ্ণ দাদাৰ ফাৰ্মখন দেখিলে। দাদাৰ এড্ৰেছটো এবাৰ কৈ দিব দাদা। নিশ্চয় নিশ্চয় বাৰু ফাৰ্মখন দেখিলে বুলি কৈছে। ফাৰ্মখন এতিয়াও চাবলগীয়া হৈ থকা নাই, দেখিছে মোৰ কনষ্ট্ৰাকশ্যন চলি আছে। খুব সোনকালে সম্পূৰ্ণ হ'ব, আশা কৰোঁ তেতিয়া সকলোৱে এবাৰ দেখিব। আৰু মোৰ এড্ৰেছটো কৈছোঁ, মোৰ হৈছে নগাঁও জিলাৰ কলিয়াবৰ হাটবৰ বুলি কয়। হাটবৰত DS গ্ল'বেল ফাৰ্মছ এণ্ড ট্ৰেডাৰ্ছ নামেৰে মোৰ এটা ইউটিউব চেনেলো আছে। এই একেটা নামতে নামটো কৈ দিব। একেই DS গ্ল'বেল ফাৰ্মছ এণ্ড ট্ৰেডাৰ্ছ বুলি এটা ইউটিউব চেনেল। হয়, তেওঁলোকে চাই আপোনাৰ চেনেলটো নিশ্চয় নিশ্চয়। তাৰ পৰা যদি কিছু কথা জানিব পাৰে, নিশ্চয় মই ভাবোঁ কাৰোবাৰ উপকাৰ হ'লে মোৰ ভাল লাগিব। ঠিক আছে, ধন্যবাদ, ভাল লাগিল। ধন্যবাদ। যাতে আপুনি আৰু এনেকৈ আগবাঢ়ি যায়, যাতে আমাৰ এনেকুৱা ধৰণৰ আহি বা এনেকুৱা ধৰণৰ উদাহৰণ যাতে ৰাইজৰ কাৰণে দেখাই যায়। আৰু আপুনিও এই পথত লাগি আছে, হাৰ মনা নাই আপুনি কেতিয়াও, আৰু হাৰ নামানিব। কাৰণ হাৰ মনাটো আমাৰ লক্ষ্য উদ্দেশ্য নহয়, কিন্তু সফল হ'বই লাগিব। নিশ্চয় নিশ্চয়। সফলতা আমাক লাগিব। মানে বেয়া দিনৰ পৰাই আমি ভাল দিন আহেগৈ, ঠেকা খাই খাই মানুহ বনেগৈ। কাৰণ ভাল দিনে নিশিকায়, বেয়া দিনে শিকায়। তো সেইকাৰণে আপোনালোকে কৰি বেয়া দিন আহিবই, বেয়া দিন অহাটো ভালহে। ভাল মানুহে ঠেকা পাই শিকে বুলি কয় নহয়। ডেভেলপ হয়, কিন্তু ভাল দিনত ডেভেলপ নহয়। ভাল দিনে অহংকাৰ বৃদ্ধি কৰে আৰু সেইকাৰণে বেয়া দিনটোৱে সদায় দৰকাৰ। হয় হয়। আৰু এইখিনিতে মই মাজতে ৰখাই এটা কথা কওঁ যে বিশেষকৈ এই ক্ষেত্ৰত লটাৰী চেক্টৰত, ছাগলীৰ ক্ষেত্ৰত ধৈৰ্য লাগিবই। একেদিনত কেতিয়াও ইনকাম নাহে, ছাকচেছ নহয়। ধৈৰ্য ধৰি আগবাঢ়িব লাগিব। উঠা নমা বহুত আছে, কিন্তু এবাৰ যদি সেইখিনি পাৰ কৰি যায়, ঘূৰি চাবলগীয়া নহয়। তেওঁলোকৰ গেলু ঔষধ বা ইনজেকশ্যন ট্ৰিটমেণ্ট আপুনি নিজে কৰে এইখিনি? নিজে কৰে। মানে আমাৰ ছাবস্ক্ৰাইবাৰখিনিয়ে বাৰু পাছলৈ আমি বাৰু আৰু ফাৰ্মৰ আপোনাৰ ভিডিঅ' কৰিম বাৰু পাছত। নিশ্চয় নিশ্চয়। নেক্সট পাৰ্ট আহিব আপোনাৰ। এতিয়া আপোনাৰ যেতিয়া ছেটআপ কমপ্লিট হৈ যাব, তেতিয়া আমি নিশ্চয় তেতিয়া আমি অকণমান বেমাৰ আজাৰ ট্ৰিটমেণ্টৰ ওপৰতো পাতিম। আৰু লগতে আপোনাৰ ধৰি লওক কিবাকিবি যদি কি ডিজিজ আছে, কেনেকুৱা ট্ৰিটমেণ্ট চলে, সেইখিনিৰ ওপৰতো পাছলৈ আমি ৰাইজক দেখুৱাম। নিশ্চয়। মোৰ ইয়াত একচুৱেলি এইখিনিয়ে মই নিজে কৰোঁ, দাদা আৰু মই। আৰু বিশেষকৈ এনেকুৱা নহয় যে গোটেইখিনি আমি ডাক্তৰৰ পৰামৰ্শ লৈয়ে কৰোঁ, কিন্তু মোৰ ইয়াত যিহেতু ডক্তৰৰ সুবিধাটো কম, আৰম্ভণিৰ পৰাই নিজে কৰা। আৰু আমাৰ এনেকুৱা ব্ৰীডবোৰ সাধাৰণতে ৰেডিলি এভেইলেবল নহয়, বা ডক্তৰসকলো এনেকুৱা ব্ৰীডবোৰৰ লগত একদম মানে ইউজটো নহয়। চ' আমি তেওঁলোকৰ পৰা দিহা পৰামৰ্শ লওঁ আৰু 98% ট্ৰিটমেণ্ট নিজে কৰা যায়। তেওঁলোকৰ দিহা পৰামৰ্শ লওঁ। হয় হয়, এইবোৰতো থাকেই আৰু এইবোৰ থাকে, ইনজেকশ্যন, ভেকচিন, এইবোৰ ভেকচিনেশ্যনৰ ভিতৰত PPRটো ইউজ কৰা হয় আৰু PPR, গট্ৰপছ সেইখিনি মেইনলি কৰা হয়। তাৰ বাহিৰে ET, HMD এনেকুৱা থাকে। কিন্তু এই ধৰক সেইখিনি প্ৰভাৱটো অকণমান কম, বিশেষকৈ আমাৰ PPR আৰু গট্ৰপছটো মেইনলি কৰা হয়। বৰ্তমান এতিয়া আপোনালোকে দেখিছে এই চাৰ্ভিচটো ধুনীয়াকৈ খাই আছে। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব। আৰু হয় হয়, ইহঁতে এটা ডাঙৰ কথা আপুনি দেখিছে, এইটো প্ৰায় 100 কেজি ওপৰত হয়। কিন্তু ইহঁতৰ এইটো ভাল কথা যে ইহঁতে খুব কুল কাম। ইহঁতে মানে কোনো ধৰণৰ ইমান এগ্ৰেশ্যনটো কম থাকে, খং ৰাগটো যথেষ্ট কম হয়। আৰু বাকী ব্ৰীডবোৰৰ তুলনাত আপুনি দেখিছে ই আছে ইমান হেৰিকে, যদিও একদম মানুহে দেখিলে ভয় খায়, কিন্তু খুব মৰমীয়াল আৰু খুব কুল হয়। ইহঁতে নিজৰ ব্ৰিডিঙৰ টাইমত নিজৰ কামটো কৰে, তাৰ বাহিৰে সিহঁতে খুব ঠাণ্ডা প্ৰকৃতিৰ আৰু মানুহৰ লগত খুব ফ্ৰেণ্ডলি। হয় হয়, তাকে আপুনি দেখোঁতে অনুমান কৰিব পাৰিছে নিশ্চয়। হয় হয়, কেমেৰাত হয়তো ইমানখিনি হেৰি নকৰে, কিন্তু হয় হয়। আৰু বড়োৰ সেইটো এটা স্পেচিয়েলিটি, সিহঁতৰ হাইট নহয়, কিন্তু লেংথ বহুত হয়। আপুনি দেখিছে কেনেকুৱা, সিহঁতৰ হাইটটো কম হয়। হয় হয়, বন চাইজবোৰ খুব হেভি হয়। প্ৰথমে চাইলেজবিলাক দি থকা হৈছে, ধুনীয়াকৈ খাইছে। আজিকালি বড়ো আপোনাৰ ফিমেল হয় হয়, এজনী ফিমেল, তাইও প্ৰেগনেণ্ট হৈ আছে। তেওঁ ছাগলী ফাৰ্মত এতিয়া আমি আহি পাইছোঁ, আৰু এতিয়া ছাগলীক দি থকা হৈছে। চাইলেজবিলাক খাই আছে। ইয়াত আপোনালোকক আমি আগতেও কৈছিলোঁ মাকৈ থাকে, বাজৰা থাকে, তো অতি ধুনীয়াকৈ খায় আৰু নিউট্ৰিশ্যন ভাল। গৰুৰ ক্ষেত্ৰতো আমি ফেট SNF বহুত বৃদ্ধি পাইছোঁ, মানে দেহাটো পৰি নাযায়। হয় হয়, অকণমান ৰিপেয়াৰিং চলি আছে, আৰু যোৱা কেইদিন ধৰি বৰষুণ কাৰণে অকণমান চাফ চিকুণটো কম। হয় হয়, এইটো গোটেইটো কাঠৰ হয়, তক্তা দি চাং বনাই দিয়া হৈছে। আৰু চিৰি টোপাল দি উঠে, অকণমান
হৈ আছে এইটো বিটেলৰ ব্ৰিডাৰ বাকী ইয়াতে এইখিনি আছে এনেকুৱা ছেপাৰেটকৈ এতিয়া গম পাইছে বিটেলৰ ব্ৰিডাৰটো কিমান এগ্ৰেছিভ উৎপাত কৰি আছে কিন্তু বড়োটো চব এই একদম ঠাণ্ডা হৈ আছে কিন্তু ব্ৰিডিং টাইম হয় হয় আৰু বাকী এনেকৈ পাৰ্ট কৰা আছে এতিয়া অৱশ্যে এইখিনি সেইখিনি ৰখাৰ কাৰণে ভাবিছোঁ হয় হয় ইয়াত আপোনাৰ পূৰা সম্পূৰ্ণ শুকাই আছে পূৰা ক্লিন হৈ আছে তো এনেকুৱা ক্লিন হ'লে বেমাৰ একেবাৰে 1%ও বেমাৰ নাহা আছে বেমাৰ নাহেই মানে সেইকাৰণে আপুনি এনেকুৱাই চিষ্টেম কৰিব চাইলেছ খাই আছে ধুনীয়াকৈ খাইছে খালে বাকী হ'ব দীঘলৈ যাব এইটো পুৰণা ছেট আছিলে এতিয়া নতুনকৈ এইটো ছেট বনাই আছোঁ ইয়াতে এইটো ছাইডৰ পৰা ইয়াতে এইটো গোটেই এইটো স্পেচিয়েলি বড়োৰ কাৰণে থাকিব বড়ো গোটৰ কাৰণে ইয়াতে এইবোৰ কম্পাৰ্টমেণ্ট পাৰ্ট হ'ব চবৰে ৰাতি এইফালে ভিতৰত থাকিব এইফালে দিনত বাহিৰত থাকিব ফিটিং চিষ্টেম ভিতৰতে হ'ব কমপ্লিট হ'লে এবাৰ নিশ্চয় মই মাতিম আপোনাক খবৰ দিম আৰু লগে লগে দাদাৰ ফুডাৰখিনিও তেতিয়া আমি দিওঁ হয় হয় সেই ফুডাৰৰ ছেকশ্যনখিনিও তেতিয়া মই আপোনালোকক ভালকৈ দেখাই দিম এইকেইটাৰ একো প্ৰব্লেম নাই এইটো যি দিয়ে তাকে খায় আগতে খোৱা মানে খাই থাকে চব কিনে অঁ আগতে মই নিজে বনাওঁ নহয় এইটো বড়ো আৰু বাৰবাৰী ক্ৰছ বড়ো আৰু বাৰবাৰী বড়ো আৰু বাৰবাৰীত ক্ৰছ হয় হয় বহুত চালু হয় এজনী বাৰবাৰী হয় আহি আছিলে এতিয়া অলপ কমিছে মাজতে ব্ৰিডিং ছিজনটো ব্ৰিডিঙৰ কাৰণে আছিল অঁ হয় হয় এইটো আপোনাৰ মোৰ যিমানখিনি পাৰে কোৱালিটি মেইনটেইন কৰোঁ যিহেতু ব্ৰিডিং ফাৰ্ম হয় 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 হোৱাইট ফেচ আৰু হয় মই যিহেতু ব্ৰিডিং ফাৰ্ম তো পেৰেণ্টছটো কোৱালিটিকে পাব হয় সেইকাৰণে পোৱালিবোৰো কোৱালিটি কাৰণ আমি মানুহক দিওঁ যেতিয়া কোৱালিটি বস্তু এটা দিলে হয় হয় কৰাইছোঁ এইটো চব মানে ইয়াৰ এটা স্পেচিয়েলিটি কি হয় ইমান এগ্ৰেছিভ মোৰ এতিয়া আপোনাক দুটা পোৱালি সেই পোৱালিটো দেখিছে সেইটো বৰ আৰু ইয়াৰ আৰু হয় হয় ইয়াৰ ক্ৰছ হয় সাধাৰণতে মানুহে বৰ দি বেলেগক ক্ৰছ কৰায় কিন্তু মোৰ কি হয় এই বাৰবাৰীজনী তাইও ইয়াৰ লগতে ইমান সৰু দেখিছে কিন্তু ইয়াৰ লগত ক্ৰছ হয় এইটো পোৱালিটো দেখিব এইখিনি আছে ত' ইহঁতৰ কি হয় ই ইমান এগ্ৰেছিভ বিটেলে হওক বড়ে হওক বাৰবাৰীয়ে হওক লোকেলে হওক যোনেই হিটত আহক মানে এবাৰ কিবা কিবি উপাৰে ইয়াৰ ওচৰত আহে সেইকাৰণে এতিয়া ইয়াক ছেপাৰেটকৈ ৰখা কৰিছোঁ কাৰণ সাধাৰণতে মই ক্ৰছ ব্ৰিডিং নকৰাওঁ কেতিয়াবা ধৰক মানুহৰ হাতত থাকে যিহেতু কেতিয়াবা হৈ যায় ইয়াৰ এতিয়া মোটামুটি 45 এনেকুৱা আছে হয় হয় ইয়াৰ আগৰ মোৰ যিটো ব্ৰিডাৰ আছিল ৰাজা বুলিয়ে অসমত প্ৰায় মানুহে জানে সি মোটামুটি 46, 47 হাইটত আছিলে আৰু এতিয়া অকণ মেইনটেনেঞ্চো কম হৈ আছে তো কিনেই দেখিব হয় হয় এইটো খাচী এটা এইটো হেৰি হয় এজনী হয় আৰু ভাল লাগিল আৰু ধন্যবাদ আপুনিও আমাৰ লগত আমাৰ সুবিধা সুযোগ হ'ল আমাৰ আজি লগ পালোঁ আপুনি ঠিক আছে ধন্যবাদ থাকিল আপুনি যাতে আৰু আগবাঢ়ি যায় আমাৰ ৰাইজো যাতে আপোনালোকৰ পৰা শিকি যেনেকৈ ডেভেলপ হয় নিপুণ সেইখিনি আহিব ধন্যবাদ
বৰ্তমান আপোনাৰ এতিয়া চাইলেজবিলাক এইবিলাক আপোনালোকে দাদাহঁতে ছাগলীবিলাকৰ কাৰণে দি আছে আৰু এইদৰে তেওঁলোকে কাটিছে আৰু চাওক কিমান ধুনীয়া আছিলে মাকৈ আৰু বাজৰা থাকে ইয়াত বিভিন্ন ধৰণৰ সৰু সৰু মাকৈ যিটো গুটিটো কোমলীয়া গাখীৰ মাকৈটো সেইখিনিও থাকে লগতে বাজৰা আছে মাকৈ কোমলীয়া গছটো তো এইদৰে চাইলেজটো প্ৰস্তুত কৰি আমি ৰাইজক দি আছোঁ আৰু যিসকল লাগে আমাক যোগাযোগ কৰিব আৰু সম্পূৰ্ণ ভিডিঅ'টো লাষ্টলৈকে চাওক ইয়াত আপোনালোকে গড ফাৰ্মৰ বিষয়ে আৰু লগতে চাইলেজৰ বিষয়ে কিছু কথা গম পাব আৰু খুবেই ভাল চাইলেজটো আপোনালোকে এইদৰে খুৱাব পাৰে আৰু খুব হাই প্ৰ'টিন হাই নিউট্ৰিশ্যন ফিড আৰু যেতিয়া আপোনালোকৰ অভাৱ হয় যেতিয়া চাৰিওফালে আপোনাৰ অসুবিধা পায় ঘাঁহ গছ পাতৰ সেই সময়ত আপোনালোকে চাইলেজটো ব্যৱহাৰ কৰিব পাৰে আৰু বৰ্তমান দাদাৰো ফাৰ্মত খুব অসুবিধা হৈ আছিল তো সেই ফলত আমি এতিয়া গ্ৰীণ ফুডাৰৰ কাৰণে আমি এতিয়া বৰ্তমান চাইলেজটো আনি দিছোঁ আৰু খুব ভাল নিউট্ৰিশ্যন ভাল আৰু ইয়াৰ ৰিজাল্ট আপোনালোকে এসপ্তাহ 10 দিনতে দাদাই আমাক দিবই আৰু লগতে আপোনালোকক আমি আগন্তুক দিনত ইয়াৰ বিষয়ে দেখাবও পাৰিম লগতে আমি গোটেই অসমত দি আছোঁ আৰু প্ৰতিখন ফাৰ্মতে খুব ভাল পাইছে আৰু চবেই আঁকোৱালি লৈছে আমাৰ চাইলেজটো বিশেষকৈ বাজৰা আৰু মাকৈ মিলোৱা আছে কাৰণে ইয়াৰ খুব নিউট্ৰিশ্যন ভাল আৰু খুব হাই প্ৰফিট আৰু ছাগলী আৰু গৰু সকলোৱে খায় আৰু ধুনীয়াকৈ খায় খুব হেল্ডি এটা ফিড আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব ধন্যবাদ